কাৰ্ডম এভৰিৱান ডিফু টাউনলৈ গৈ আছোঁ আৰু কাৰ্বি ভাষাতে আপোনালোক সকলোকে মই নমস্কাৰ জনালোঁ আৰু এতিয়া আমি গৈ আছোঁ ডিফু টাউনলৈ। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছিলেই মই মাটিপুঙৰ সৰু ভিডিঅ' এটা আপলোড কৰিছিলোঁ, মানে শ্বৰ্টছ ভিডিঅ' এটা। গতিকে আজি সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ আৰু এয়া আহি আমি পাই গ'লোহি মাটিপুং পাৰ্কখন। এতিয়া ব'লক ভিতৰখিনি যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাম। আজি বহুত বেছি ৰ'দ, গতিকে ছানগ্লাছযোৰ কম্পালচৰি। মোৰ লগত আছে মোৰ মা, ভাইটি, পাপা, উৎপল দা আৰু এয়া সুপ্ৰিয়া। তাই যিহেতু ইয়াতে ডাঙৰ হোৱা, তাই প্ৰায়খিনি জেগাই চিনি পায়। আৰু আমি কাৰ্বি আংলঙত আছিলোঁ যদিও মানে আমি বহুত বছৰৰ মূৰত আহিছোঁ, বহুতখিনি সলনি হ'ল, বহুত নতুন ধৰক এই পাৰ্কখনেই বহুত নতুন। গতিকে তাই যিহেতু চিনি পায়, গতিকে তাই আমাক গাইড হিচাপে আমাৰ লগত আহিছে। এতিয়া ব'লক আমি চিলড্ৰেন পাৰ্কখন দেখুৱাবলৈ আপোনালোকক লৈ যাওঁ। আৰু ইমান ধুনীয়া মানে চাফ চিকুণ পৰিৱেশ আৰু পাৰ্কখন ইমান ডাঙৰ মানে এৰিয়া কভাৰ কৰি আছে, সৰু সুৰা নহয় আৰু মানে বহুতেই বেছি ডাঙৰ। আৰু পাৰ্কৰ ভিতৰতে এইটো এটা লিফ্টৰ ব্যৱস্থা কৰি থোৱা হৈছে। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে উঠি ওপৰৰ পৰা ভিউটো চাব পাৰিব। আমি পিছে নুঠিলোঁ। আৰু এইফালে তললৈ নামি গৈ আছোঁ চিলড্ৰেনছ পাৰ্কখনলৈ। অৱশ্যে আজি আমি ডিফুত শেষৰটো দিনৰ বাবে আছোঁ আৰু এই পাৰ্কখন চায়েই আমি পোনপটীয়াকৈ ঘৰলৈ ওলাই যাম। আচলতে আজিৰ দিনটো থকাৰ কথা আছিল যদিও আজি লৰালৰিকৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ, কাৰণ মোৰ ঘৰত যিটো পেট আছে কুকুৰটো, সি মানে খোৱা বোৱা বোলে নকৰাই হৈ গ'ল। আইতাকে ককাকে ৰখীয়া দি থৈ আহিছিলোঁ। আমি অহাৰ পৰা অকল ৰাস্তাৰ ফালে চাই আছে, গেটখনৰ ফালে, আৰু সি খোৱা বোৱা একো কৰা নাই। গতিকে আমি যিমানখিনি পাৰোঁ সোনকাল কৰিছোঁ। আৰু যিসকলে মানে ঘৰত এনেদৰে পেট পোহে তেওঁলোকে নিশ্চয় এই সমস্যা বুলি নকওঁ বাৰু, সিহঁতৰ মৰম এইটো, আমাক এৰি সিহঁতে থাকিব নোৱাৰে। গতিকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, লগতো লৈ আহিবলৈ অসুবিধা হয়, এৰি থৈ আহিব লগা হয়। গতিকে এনেকুৱা হয় আৰু উপায় নাই। সেইকাৰণে আজি লৰালৰিকৈ আমি এইখন চাই পেলাই যামগৈ। আৰু এইখিনি জেগাতে ইমান ধুনীয়াকৈ ফুলবোৰ ৰুই থোৱা আছিলে। মই ৰীল এটা বনাইছিলোঁ এইখিনিতে, আপোনালোকে যদি চোৱা নাই মোৰ শ্বৰ্টছৰ ভিডিঅ'বোৰত গৈ পেলাই চাব, খুব ধুনীয়া জেগা। আৰু এয়া আন ল'ৰা ছোৱালীবিলাকেও আহি ৰীল বনাই আছে। বহুত ডাঙৰ এৰিয়া আৰু বহুত বেছি ৰ'দ। যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া চিলড্ৰেনছ পাৰ্ক, আৰু এয়া আমাৰ সৰু সৰু বাচ্চা দুটাই অকণমান খেলি লৈছে। আৰু এয়া ধুনীয়াকৈ ডিফুৰ মেপ এখনো আঁকি থোৱা হৈছে, ইফালে দেখিবলৈ পাইছেই। গতিকে ব'লক আগবাঢ়ি গৈ থাকোঁ। বন্ধু বান্ধৱীসকল, যিখিনি পাৰিলোঁ দেখালোঁ। আপোনালোকে ডিফুলৈ ফুৰিবলৈ আহিলে এই পাৰ্কখনলৈ নিশ্চয় এপাক আহিব। আজিলৈ বিদায় লৈছোঁ তেন্তে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।